তো গাইজ বহুত দিন মূৰত আপোনালোকৰ মাজত মই আছো আৰু এই বিছনাৰ পৰা উঠে আজি আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব। যোৱাকালিতো মেট্ৰিকৰ ৰিজাল্ট দিলাকে, গতিকে আজি হায়াৰ ছেকেণ্ডেৰী দিব আৰু আজি আমাৰ হাতী ৰিজাল্ট দিব। গতিকে অলপ পিছত আমি হাতী যাম, তাৰ ৰিজাল্টটো চাম কি হয় ৰিজাল্ট। তাৰপিছত আমি কিবা পাৰ্টি চাৰ্টি হ'ব আৰু যদি ৰিজাল্টটো ভাল কৰে আৰু কিবা কৰে ক'বতো নোৱাৰোঁ। তো যি নহয় আপোনালোকক বহুত দিন মূৰত আপোনালোকৰ মাজত আছোঁ, মানে মোৰ ঘৰত ক'ভিড হৈ আছিল দেউতা আৰু দাদাৰ, কিন্তু এতিয়া বাৰু অলপ লাহে লাহে ওলাব পৰা হৈছোঁ। গতিকে আজিৰ পৰা মই ভিডিঅ'ত আহি আছোঁ। তো মই এতিয়া উঠি কিনে মুখ হাত ধুই লওঁ, লৈ কিনে হাতীতাকে যাম, হাতী ক'ত যাম আজি। তো গাইজ মই অলপ ফ্ৰেছ হৈ ল'লোঁ। এতিয়া মোৰ তালৈকে হাতী আহি পাইছি, হাতী আহি কিনে মোৰ তাতে একদম বিশ্বাস বাগাৰ দি আছে আৰু কি হে গাইস কি বজি এতিয়া আমি যাব লাগছোন পাৰ্টি, মানে ৰিজাল্ট বা কি আছে ফেল করলি এতিয়া মাৰিম এখন মুখত। তো আমি ইয়াৰ ৰিজাল্টটো চাওঁ, তাৰপিছত যদি পাৰ্টিটো হয়তো ভালেই হ'ল তো বলক। বৰ্তমান আমি দেখা ৰুমত যাই আছো। তোৰ এটা কাম বৰষুণ ন, বৰষুণ দি আছে। আমাৰ নাই দিয়ক, আমাৰ নাই কিন্তু অলপ অলপ দি আছে। তো গাইস আমি যাই আছো আপোনালোকে আমি দেখি আছো ইয়াৰ পৰা আপোনালোকে চাওক কিবা ক'ব। এতিয়া কথাটো হৈছে কি, যি পৰীক্ষাখন কপি আছে গাইস ৰিজাল্ট দিব কি হয় তাতো পৰীক্ষা দিয়া নাই কিন্তু পৰীক্ষা এটা দিলে আমি প্ৰথম এক্সাম ৰিজাল্টটো চাই হ'ব, আপোনালোকে চাই ল'ব। ৰাস্তাটো কিমান চাব ডাইৰেক্ট আমি একদম লগ কৰিছোঁ জাগাত কি হ'ল ৰিজাল্টটো কি হ'ল? কি বেছি লাষ্ট ফেইল ফেইল কৰিছে খা কি বইটা পাৰ্টি হ'ব না কি? ৰাতি নহয় কিয় হ'ব লাগব? কলেজত কেনেকে যাবা তো হ'ল নাকি? গম পালাক নাকি ৰিজাল্ট? কলেজত একো নাই। এতিয়া আমি গাইজ পাৰ্টিৰ কাৰণে অলপ পইচা উলিয়াব আছোঁ দেই এটিএমত। তো পইচা কিমান উলিয়াব আপুনি? পইচা আছে না? তিন নম্বৰটো দেখাব নাকি? তাৰপিছত পাৰ্টি হ'বই পুৰা। সোধকচোন কেনেকৈ মই দিয়ক এটা কথা হ'ল কি জানে না, আমি মানে যিটো এটিএমত গ'লো এটিএমত বোলে পইচা নাই। মই একলাই এবাৰ বিৰক্তি হয় গাইছ, মানে কি হয় জানে না, আমাৰ এটিএম বিলাক পইচা তাৰমানে সপ্তাহত দুদিন মানে পইচা পোৱা যায়, বাকী 7 দিনে মানে পইচা একো নাপায় আৰু 7 দিন সপ্তাহত বেলেগ এটিএম আছে 10 দিন কি কৰিম কওক গাইজ ইংৰাজীত টানিমনি পাছ কৰিছে, বাকী হেদি উঠিছে এটা কথা কওঁ, মই মাৰ্কশ্বিটত কিন্তু গাইছ 50 তলত এখন বনাই বিশ্বাস কৰিব আপোনালোকে 68 পাই মই PSC ফৰ্ট কৰিব লগা আছিল। তো গাইছ এতিয়া বৰ্তমান মিস্ত্ৰী আছো পাইছো আছে নেকি আয়া কি আছে রে বাবা, মাৰক। তো গাইজ এচি লাগি আছে একদম, কি মজা লাগছে। জীৱনত আপুনি এনে এচি খাই পাইছিল না? পাইছে নেকি? এই চলাটো কি হ'ল হয় শুনি মাৰক 50 টকা ল'বি গাইজ, আৰু তখন মাৰ আৰু তোমাৰ পইচা পইচা ওলাবা একাউন্ট সে তার বেয়া ভালো ছিল নাঙ্গে যেটা পয়সা উলিয়াবা জ মত তই মাথা মাৰি দি তাতে। তোমাৰ বাবুৰ একাউণ্টটো কিবা হৈছে, পইচা নললাক, এতিয়া মোৰ একাউণ্টৰ পৰা পইচা উলিয়াই কিনে কিবা এটা কৰিব বোলে। কিবা কওক আপুনি কি কয়? তো গাইস কি করবো উপায় নাই দরকার
সেইদিনা একাউণ্টটো ভাল কৰি দিছোঁ গাইছ আজি পইচা নলাম এতিয়া আৰু বেলেগ নাই আমাৰ ডেকাৰ একাউণ্টত মই গুগল পে' ট্ৰেন্সফাৰ কৰি দিম না কি ডেকা হ'ব না হ'ব দিয়ক হা হ'ব দিয়ক হ'ব দিয়ক তো গাইছ ইয়াৰ একাউণ্টটো ট্ৰেন্সফাৰ কৰি দিম গুগল পে' দি হৈ এটা যাব কথা কওঁ আজি আমাৰ ব্লগটো হ'বা কি যাইছে যে আমাৰ আজি হাতীৰ ৰিজাল্ট দিছোঁ আমি এতিয়া আমাৰ ঘূৰলো পইচা উলিয়ালো গাইছ পাৰ্টি আৰু ৰাতি এটা খানা হ'ব খানা হ'ব গাইছ আপোনালোক দেখি আছোঁ পাৰ্টি হ'ব বুলি আপোনালোকে চাই একদম ৰাতি কিলি চাই থাকক তো গাইছ হেৰি আছে নেকি এই কি বুলি কয় পতঞ্জলি মিল্ক বিস্কুটটো আছে নেকি গোটা কাষ্টিং লৈছে एकदा नाही आहे दादा ষ্ট্ৰিং লৈছে ডক তামুক ডক গাইছ ষ্ট্ৰিঙে মেইন গাইছ তোৰ দেখিয়া মানুহ দে কি কৰিবি ইয়াৰ ষ্ট্ৰিংটা টুডে ইয়াৰ আকৌ মোৰ পইচা দি ডেকা ব'লা আস্তে চলক গাড়ীখন তো গাইছ চাই লৈছোঁ ৰ কোনটোত কম আছে এইটোত কম আছে তো আপুনি হওক হ'ব দে খা খা তো গাইছ খাই দিয়ক হৈ দে গাই সঁচাকে কম আছে কোনিবা খাইছি সদায় আৰু বেলেগ নাই আৰু ষ্টিংটোৱে হৈছে আৰু এনেকৈ চিকটিখন তো গাইছ আজিও সি পাৰ্টি দিবা নলিলাক খুৱাব নলিলাক মই খুৱাব লগা আছে দেখা যাব তো খাই দিওঁ আৰু গাইছ এটা কথা বহুত দিনকৈ ঘূৰিব পৰা নাছিলোঁ আজি ওলাইছোঁ ভালো লাগছি ভাল লাগছি না আজি আজি বহুত কিবা উৰণীয়া পক্ষী লাগছি দেখা চানুৰ দেখাৰ কি ভাল লাগিলে আমাৰ খেতছি ৰক গাইছ বয়া খেতছি যদি আজি ডেকাৰ ঘৰত বোলে কাপোৰ চাপোৰ নাই মই ফোন কৰিলোঁ ডেকা যাবলৈ বৰষুণ দিছে কৈছোঁ বৰষুণ দিছে মই ক'লো বৰষুণ নাই দিওঁ কৈছোঁ নাই মই কালি ৰাতি বৰষুণত ভিজিছোঁ কাপোৰে নাই মই এতিয়া লাংটা হৈ ঘুমাই আছোঁ সেনেকৈ কৈছে মই কৈছোঁ মায়েৰে মেখেলাখন পিন্ধিয়া সি কৈছে নাই মায়েৰো মেখেলা নাই সেনেকৈ কৈছে গাইছ কি হে খাইছে অলপ কথাও কওঁ তই খাৱাটো চাই থাকিব নেকি একলাই গাইছ খতমৰ কথা নকওঁ এই খাই থাকিবি চাই থাকিব নেকি ক'ব লাগিব কিবা তই খাই থাকিলে কিবা গম পাই গণ তেজ পাব নেকি আনে পেট নভৰে হে হাতী খাব দিয়া একো নালাগে 70% এনাৰ্জি পাই বোলে তোৰ খালি এটা গাইছে এটা কথা কম মই ঠাণ্ডা বহুত খাইছোঁ এটা বস্তু কম এই বস্তুটো হয় মানে আৰু বৰবাদ নাকো কৈছোঁ টেষ্ট কৰিম ইয়াৰ লগত মই কথাটো এটা এক্সপেৰিমেণ্ট বুলি ধৰা কথা মুখত এক ধূপ দি কিনে কুলু কুলু কৰি দিয়ক আপুনি কি হৈ দেখা যাব হ'ব আপুনি খা দিয়ক মুখত ভৰকচোন ক'বা এনেকৈ কথা ভৰক অলপ কুলু কুলু কৰি দিয়ক কুলু কুলু কৰি দিয়ক কেনে লাগছে নাকে দি বাহিৰ হৈছে গাইছ এইটো বেছি ঠাণ্ডা নাই আজি একদম বেছি ঠাণ্ডা একো না 7 নহ'ব কিবা কানি এনেকৈ মুখত ল'বলৈ এনেকৈ দিব তাত কি হৈ দেখাব একদম ঠাণ্ডা হৈ দেখা দিব মই দি আছোঁ চাব চুইদাৰ নাকে দি ওলাইছে না অ মা অ হেৰি এটিএমত পইচা নাই নলয় নাজনো নলয় মই হেৰি চুলি কাটলা কাটি যাওঁ দেই চুলি কাটলা কাটি যাওঁ বৰাদালত দে যাইছোঁ দেই তই চিন্তা কৰিব নালাগে দে তোৰ সুপুত্ৰ যাই আছে ঘৰত এই আকৌ নহয় দেই বঢ়িয়া লৈছোঁ সেইটো বেছি নহয় গাইছ 2 কিলোমান আছে ইচ্ছা কথা জিকে আকৌ আধা কেজিৰ বইলাৰটো 2 কিলো না কৈছোঁ গাইছ এতিয়া আধা কেজিৰ বইলাৰ নহয় চব চাই লো গাইছ আধা কেজিৰ বইলাৰ পাইছোঁ দেই আধা কেজিৰ বইলাৰটো কি হ'ব 2 কিলো বইলাৰ 5টা মানুহ আজি তো গাইছ আধা কেজিৰ বইলাৰ কিমানকৈ পৰিব যে পাৰ্টি তোৰে ভাই ডাঙৰ খাব নেকি ডাঙৰ খাব যে মই আজি খোৱাই নাই পুৱাৰ পাই এই গা চা ধুই ফ্ৰেছ হৈ লওঁ ফাৰ্ষ্ট মোৰ খানা এটা আছে মই খানাটোও খাওঁ ৰাতিটো আৰু বেলেগ ৰাতি খানাটো বেলেগে দিয়কচোন ভিডিঅ'টো আপোনালোকে একদম ৰাতি লগ কৰিছোঁ খানাত তাৰপৰা আমাৰ তেতিয়া গেলি
দেখা আছে তো গাইছ আমি মানে ঘৰত গেলো ভাত চাত খালো খাই কিনে এতিয়া আৰু ওলাইছিলো এনে দেখা আছে আমাৰ হাতী এতিয়া পপুলাৰ মানুহ গাঁৱত মানে বহুতে পাৰ্টি গুজি আছে কিনো দে এতিয়া মানে গল্লাণ্ডটো দাচত পইচা নাই তো গাছ এতিয়া পইচা নাই সেইকাৰণে আপোনাৰ কি কৰিম আমি এতিয়া 1 কেজিমান বুন্দিয়া ভেজা লৈ যাম মানে বুন্দিয়া লৈ যাম আৰু গাছ আমি সৰু সৰু গল্লা দিলাম এই বুন্দিয়া কি হ'ব ঘৰত যাই পাম মাৰিম ন গাছ পাম মাৰি কিনে গল্লা দিম আৰু কি আছে চুলি গেলা কাটিম বুলি ভাবছো চুলি কাটা নলা না চুলি কথা হ'বতো এতিয়া মান লাভ আহিছে ৰ'ব মোৰ এটা সৰু কাম আছে ইয়াতে কামটো কৰি আৰু এতিয়া আপুনি আমাৰ দাসৰ ঘৰত গ'লে যাব লাগিব তো আমাৰতো নহৰা মৰামান নহৰা তলা হ'ব তো মোৰ চুলি এখাতে কাটে ধুনীয়া চুলি কাটে আপোনালোকে যদি আহে চুলি কাটিব পাৰিব বেছি নহয় আৰু বৰদলৰ চকত আমাৰ বৰাদলত বৰুৱা চেলুন ন বৰুৱা চুপাৰ চেলুন ন বৰুৱা চুপাৰ চেলুন আহিব ধুনীয়া চুলি কাটি একদম আপুনি যদি মজা মজা কাটি এইখিনি মানকে কাটি দিব একদম ঘূৰি দিব পুৰা একদম মজা একদম তো মেচিনটো আনছি না তে মই আপুনি আমাৰ তাত 10 মিনিট ৰখি দিয়ক তো এতিয়া গাইছ আমি এতিয়া অনুপমৰ পাৰ্টি খাব আহিছোঁ এটা অনুপম আছে তো গাইছ খাও দে উদাম মজা না কিন্তু কি আছে আজি আইটেম আজি আছে পান আৰু দালি তৰকাৰী আলু ভাজা এই ভিতৰত কি দিছে আমাৰ তাতে কোনি আছে একবাৰ দেখা যাওক আৰু আছে আমাৰ বংলাৰ পাৰ্টিটো কি হ'ল কইনা নেকি পাৰ্টিটো কি হ'ল মানে গাইজ মই কৈছো পাৰ্টিটো আমাৰ হেৰি আমাৰ হাতীৰ আজি পৰীক্ষাৰ পাৰ্টি পৰীক্ষাৰ হেৰি হ'ল আজি আৰু তেখেতৰ পুৰাকে ক'ব ভালকে ক'ব কৈ দিয়ক সময় বন্ধ যাব পুৰাকে নকৈ দিয়ক ক'ব লাগিব পুৰাকে বাঢ়ি ল'ব পুৰাকে বাঢ়ি ল'ব নকৈ দিয়ক তুমি ৰিপৰ্টটো মোক হোৱাটছএপত দি দিবা ৰিপৰ্টটো দিলে বাইদেউ ভালকৈ সুধি ল'ব পাৰিম কথাখিনি কি গাইজ ক'ত যায় আমাৰ সুবিধা পৰা কোনটো জানে নে চিন্তা কি ক'ব নেকি ভালকে ডাঙৰকে কওক অলপমান আগে যাবাক লাগি উৎসাহ দিব তো আঞ্জা কেনে আছে কওক বঢ়িয়া না তৰকাৰী খাই ভাল লাগিছে ভাল লাগছে নেকি বাকী বংলা জ্বালা হেৰি আছে নে জ্বালা আছে নে মুখত দিবে নোৱাৰা জ্বালা তো এখেতে বাৰু ব্যস্ত হৈছিলে ঠিক লাগি কিবা ক'ব নেকি দুই এষাৰ বাইকেৰো কমেণ্ট আৰু স্বাস্থ্য ক'ত দিব দোষ্ট একদম ক'ত দিব আমাৰ ইয়াতে আগবাঢ়ি আহা ল'ৰা আৰু সৰু সৰু চলি আৰু এতে এটা হেৰি কৰিছে আৰু মনোৰঞ্জনৰ কাৰণে যাতে সহযোগ কৰিলে আমি ভাল পাম আৰু আমি যিখিনি বাৰু কৰি আছো আপোনালোকৰ বুলি লাইক আৰু শ্বেয়াৰ কৰোঁতে কমেণ্ট কৰি দিব দগৰ ডেকা কিয় ক'ব নেকি খাব লাগে কওক কওক কি এখেতে পানী খাই আছে তো মোৰ সদক খাইছোঁ কেনে খাম ফিনিছ খাওঁ ফিনিছ হয় ইয়াল আমাৰ ডেকাৰ আপোনাৰ আছে এনে কেইদিন মানে দেখাম বুলি ভাবিছে তো গাইজ আমি আপোনালোক দিনৰ পৰা আমাৰ ব্লগটো দেখাইছোঁ ভিডিঅ'টো দেখাইছোঁ না এতিয়া আমাৰ কি হ'ল হাতীৰা যে পাৰ্টিটো হ'ল আমি এতিয়া খালোঁ মাংস দি একদম পুৰা একদম কি ক'ব এতিয়া এইখিনি আছিল আজিৰ ভিডিঅ'টোত নাকি হয়নে বাকী আপোনালোকৰ খাই কেনে লাগিল আজি পাৰ্টিটো পালাক ঠিকে আছে হেৰি লাগিছিল অলপ বংলা জ্বালা লাগিছিল কিন্তু ৰংলা জানা পোৱা নাই নেকি পাইছোঁ কমকৈ পাইছোঁ এটা পাইছো এটা পালি এটাও নহয় কাটি দিছি টুকুৰা টুকুৰি কৰি দিছি এটাৰ বাছ চিঙা দিছে নেকি কমপ্লেইন আহি গ'ল কাঠি বাকী ঠিকে আছে বাকী আপোনাৰ খানাটো লৈ কিবা আগৰ গিলা আৰু খাব পাওঁ যাতে নাকি আগৰ গিলা আৰু যাতে খাব পাওঁ আৰু আমি অঁ তো হাতী কিবা ক'ব নাকি এতিয়া আমাৰ হাতী আছে ইয়াতে তো হ'বতো আজি আমাৰ ভিডিঅ'টো এইখিনি হাতে আছিল আপোনালোকক দেখালো ভিডিঅ'টো চাব আপোনালোকে চাই কিনে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব তেতিয়াহে আমি গম পাম আৰু আমাৰ বছ এইটো আমাৰ গাঁৱৰ কেনে আহিছে হয় নহয় এইটো আমাৰ গাঁৱৰ বছ মেইন লিডাৰ বাকী এইটো কোনি
সেইটো বুলি এইটো এইটো সভাপতি তো হতে এইখিনি আছিল সভাপতি তো আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম তো আজিকালি বাই বাই জয় অসম